বহুত সুখী আছিলা ন? কেতিয়াও ভবাই নাছিলা চাগে যাৰ লগত আজি সুখত আছোঁ কাইলৈ সি নহ'লে কান্দি থাকিম। মনত পেলোৱা সেই দিনটো যিদিনা তোমাক কৈছিল মই তোমাক এৰি নাযাম, কিন্তু আজি সি তোমাৰ লগত নাই। সি একো নকৰোঁ বুলি আশা দিছিল, আজি সি সকলো কৰি দেখুৱালে। বিশ্বাস নহয় ন? যাৰ ওপৰত ইমান ভৰসা আছিল শেষত কেনেকৈ ই কৰিব পাৰে। কিন্তু বন্ধু, জীৱনটো এনেকুৱাই, বেয়াটোৰ লগত বেয়া কৰে আৰু ভালটোকো এৰি নিদিয়ে। আজি তোমাৰ এই পৰিস্থিতিৰ বাবে কোন দায়ী? তোমাৰ কান্দোনৰ আঁৰৰ কাৰণ কি? ৰাতি টোপনি নধৰে, একো বস্তুৰ প্ৰতি মন নবহে, কাৰো লগত কথা পাতিব মন নাযায়। তুমি কেতিয়ালৈকে এনেকুৱাকৈ জীয়াই থাকিবা? যদি তুমি প্ৰত্যেক সময়ত যিকোনো মুহূৰ্তত আনৰ কাৰণে যদি ভাবি থাকা, যদি আনক দুখ দিবলৈ, মিছা আশা দিবলৈ যদি ভাল লাগে, তেতিয়াহ'লে নিজে নিজে কেৱল দুটা প্ৰশ্ন সোধা, সেই মানুহজনৰ বাবে ভাবি থাকিবলৈ তোমাৰ সময় ক'ৰ পৰা আহিল? আৰু বৰ্তমান তুমি এতিয়া কি কৰি আছা? প্ৰথম প্ৰশ্নৰ উত্তৰ মই দিম আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰ নিজে নিজক সুধিবা, ক'ৰ পৰা আহিলে আনৰ কথা ভাবিবলৈ? তোমাৰ সময়। তুমি তোমাৰ সকলো সময় বন্ধুক দিলা, সময় দিওঁতে দিওঁতে নিজে নিজৰ বাবে সময় নাথাকিল। কৰিলা কি? নিজৰ শৰীৰক সময় নিদিয়া, না সময়ত গা ধোৱা, না সময়ত খালা, না জিম গলা, না স্বাস্থ্য বনালা, না সময়ত শোৱা, না কিবা আশা কৰা। তুমি সেই মানুহজনৰ বাবে ইমান সময় দিলা যিজনে তোমাৰ হয় বা নহয় কোনো মতলব নাই। তুমি বহুত সপোন দেখিছিলা, এইটো কৰিম সেইটো কৰিম, কিন্তু সময়বোৰ কিয় অবাবত খৰচ কৰিলা? তোমাৰ জীৱনৰ বাবে কৰিবলগীয়া সকলো সময় সেইজনক দিলা যিজনে তোমাক পচন্দ নকৰে, যিজনে তোমাৰ কথাও শুনিব নিবিচাৰে। কিয় ৰাখিলা তুমি নিজক ইমান ফ্ৰী? কিয় নেদেখিলা তুমি তোমাৰ সুখী? আৰু সাগৰত বহুত পাথৰ আছে, তুমি এটাৰ বাবে কিয় ৰৈ দিলা? তোমাৰ সপোন নাম ৰাখিবলৈ আছিলে, সুখী জীৱন কটাবলৈ আছিলে, নিজৰ জীৱন নিজে কিয় ৱেষ্ট কৰিলা? মই আপোনাক আন সকলোৰ দৰে এইটোৱে নকওঁ যে এইটোৱে সকলো ঠিক কৰি তুলিব বুলি। একো সঠিক নহ'ব, এইটো কেতিয়াও সম্ভৱেই নহয়। ভাবি লোৱা মনত, আপোনাক এৰি যোৱা এজন অপ্ৰয়োজনীয় ব্যক্তি বুলি, তাৰপিছতো যেতিয়া পাহৰিবই নোৱাৰা জীৱনত তুমি কি ঘাণ্টাটো কৰিব পাৰিবা? বছ অকল কান্দি থাকিবা, আনক অকল দুখবোৰ শুনাই থাকিবা। এইটো তুমিও জানা যে সকলো মোৰ লগত থাকিব, তেওঁলোকে প্ৰশংসা কৰিব, তেওঁলোকে তলুৱা চাটিব যেতিয়া সফল স্থিতি সম্পদ থাকে। এই পৃথিৱীখন অৰ্থপূৰ্ণ আৰু অৰ্থপূৰ্ণ আছিল, সেয়ে আজি যি সফল হৈছে তাৰ সৈতে সকলো আছে। হয়, মানুহে টকা পইচাই একো কিনিব নোৱাৰে। যদি আজি কাৰোবাৰ বেয়া চেহেৰাৰ বাবে কোনোবাই যদি ৰেজেক্ট কৰে, সেইজনে গৈ এটা সময়ত এজন ভাল মানুহ হয়। তো কোৱা, তেতিয়া ৰেজেক্ট কৰিছিল, এতিয়া কৰিব ৰেজেক্ট? নকৰে। মূল্যটো কেৱল সফলতাৰ পৰাই হয়, চেহেৰাৰ পৰা নহয়। যদি এতিয়াও বিশ্বাস হোৱা নাই, সোনকালে উঠি আৰু চাৰিওফালে চোৱা, মন কৰা, শিকা আৰু ভাবি লোৱা এদিন পাত্তা ল'ম বুলি। যিসকলে আপোনাক প্ৰত্যাখ্যান কৰিছিল তেওঁলোকক ধন্যবাদ কৰা। এই পৃথিৱীত প্ৰত্যেক মাক দেউতাকে সপোন দেখে নিজৰ ল'ৰা ছোৱালীক লৈ। যদি আশাবোৰ নিৰাশা কৰি মাক দেউতাকক এৰি জীৱনটো যদি আনৰ লগত কটোৱা কি হ'ব? মাক দেউতাকক কন্দুৱাই কেতিয়াও সুখী হ'ব নোৱাৰা। এটা সঁচা কথা কওঁ, মাক দেউতাকে সেই সময়লৈকে ল'ৰা ছোৱালীক একো নকয়, যি মন যায় কৰিব দিয়ে, কিন্তু যেতিয়া তোমাৰ পথৰ পৰা বিপথে যাবা তেতিয়া বাধা দিয়ে। যিয়ে কোনোবাই আমাক এৰি যায় তেওঁলোকে আমাক শিকায় যে কাৰোবাৰ সৈতে থকাতকৈ অকলশৰীয়া হোৱাই ভাল। নিজতকৈ বেছি ভৰসা আনৰ ওপৰত নকৰিবা। যদি নিজক সলনি নকৰা তেতিয়াহ'লে আগতে যি হৈছিল সেইটো আজি হ'ব। এৰি যোৱাজনক দেখুওৱা যে সি কি ভুল কৰিছিল। যদি কাইলৈ তুমি লগ পোৱা, সি এনেকুৱা হ'ব লাগিব যে তোমাক দেখিলে পস্তোৱা যেন অনুভৱ হয়। যিজনে এৰি গৈছিল সেইজনৰ ওপৰত থকা খংবোৰ সঁজুলি বনোৱা, যিবোৰ তোমাৰ জীৱনৰ সৈতে খেলা ৰণৰ সঁজুলি হয়। দেখুৱাই দিয়া সকলোকে যিটো সময়ত তোমাক মিছা আশা দি নিৰাশা কৰিলে। তাৰ পৰিণামত আজি তুমি কি? জীৱনত যিবোৰ ভয় হ'ল ন, এইবোৰ মটিভেশ্যন বনোৱা। যিয়ে তোমাক এৰি দিছিলে তাক ৰিজন বনোৱা জীৱনত কিবা এটা কৰিবলৈ। শেষত এইটোৱে ক'ব বিচাৰোঁ যে যদি জীৱনত কিবা কৰিমেই বুলি ভাবা, কৰিব পাৰিবা। যিয়ে তোমাক ইগন'ৰ কৰে সেইসকলক অকল চাই যোৱা। জীৱনটোত সকলো শিকি লোৱা, জীৱনত যাতে দুবাৰ ভুল নহয় তাৰ ওপৰত সাৱধান হোৱা। যদি প্ৰেম কৰিবই লাগে প্ৰথমে নিজক কৰা, নিজৰ মা দেউতাক কৰা, নিজৰ কষ্টবোৰক কৰা, নিজৰ লক্ষ্য কৰা, এই মতলবী দুনিয়াত নহয়।